हेलो फ्रेंड्स मैं चंदन गगৈ आज आपलोকক मैं भिडिओ देखाम तो आपनालोके आरएसजिओर जी इनकমৰ पैसा है ये पैसा 1 तारिखर পৰা 5 तारिखर ভিতৰত আমি উইথড্ৰ মাৰিব লাগে লাগিলে আইএমপিএছ উইথড্ৰ হওক লাগিলে বেংক উইথড্ৰ হওক বা লাগিলে ইউটিলিটি মটি উইথড্ৰ হওক তো এই ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাব আপোনালোকে বুজিব পাৰিব যে কেনেকৈ পইচাটো আমি উইথড্ৰ মাৰিব লাগে 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত তো ফ্ৰেন্ডস মই ভিডিওটো আৰম্ভণি কৰাৰ আগত আপোনালোকলৈ এটা মোৰ ৰিকুৱেষ্ট যে আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰক কাষতে থকা বেল আইকনটোত ক্লিক কৰক যাতে আৰএসজিও ৰিলেটেড অনলাইন ইনকম ৰিলেটেড যিকোনো ধৰণৰ ভিডিও আপোনালোকে নটিফিকেশ্যন পাই থাকে তেন্তে আহক আমি ভিডিওটো আৰম্ভ কৰোঁ তো ফাৰ্স্ট আপুনি উইথড্ৰ মাৰিবৰ কাৰণে এপ্লিকেশ্যনত গুচি যাব আৰএসজিওৰ এপ্লিকেশ্যনত গুচি যোৱাৰ পিছত লগইন কৰি আমি যেনেকৈ টাস্ক চাবৰ কাৰণে ডেইলি আমি গুগল ক্ৰোম ব্ৰাউজাৰলৈ আহোঁ গো টু টাস্ক অপশ্যনটোলৈ আহোঁ আপোনালোকে তাত ক্লিক কৰাৰ পিছত গুগল ক্ৰোম ব্ৰাউজাৰটো ওপেন হ'ব এনেধৰণে তো যেতিয়া ওপেন হ'ব একেবাৰে ওপৰত ৰাইট সাইডে তিনডাল আঁচ থাকে যেটো মেনু বাৰ বুলি কোৱা হয় তো এটোত ক্লিক কৰিব তো এটোত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ তললৈ চাব তাত এটা অপশ্যন পাব হেটো হৈছে ৱালেটত ক্লিক কৰাৰ পিছত আৰু কেইবাটা অপশ্যন আহে তো আমি 2 নম্বৰ যেটো অপশ্যন উইথড্ৰলটোত আমি ক্লিক কৰিব লাগিব তো যেতিয়া আপুনি উইথড্ৰলটোত ক্লিক কৰিব আপোনাৰ এমাউণ্টটো শো হ'ব বেলেন্স মানি যেটো আপোনাৰ পইচা আছে তো মোৰ বৰ্তমান বেলেন্স মানি 1640 টকা আছে মই 1640 টকা মই উইথড্ৰ মাৰিব পাৰিম তো মই কেনেকৈ উইথড্ৰ কৰিব লাগে অলপ আপোনালোকে তললৈ যাব তো অলপ তললৈ যোৱাৰ পিছত ট্ৰান্সফাৰ অপশ্যনটো ওলাব ট্ৰান্সফাৰ অপশ্যনত কেইবাটাও আপোনালোকে অপশ্যন পাব তাত 1 নম্বৰ আছে ইউটিলিটি মনি যিসকলৰ 500 প্লাছ পইচা আছে তো তেওঁলোকে পইচাটো ইউটিলিটি মনি উইথড্ৰ লৈ পানি ৰিচাৰ্জ কৰিব পাৰে তাৰ তলৰ অপশ্যনটো আছে আইএমপিএছ আৰু একেবাৰে শেষৰ অপশ্যনটো আছে বেংক উইথড্ৰ তো আইএমপিএছ আৰু বেংক উইথড্ৰ একচুৱেলি দুটা একেটা বস্তুই হয় কিন্তু আমি আইএমপিএছ উইথড্ৰটো মাৰিলে আমাৰ য'ত পইচাটো সোমাবগে তাৰ পৰা আমি কোম্পানী যেতিয়া উইথড্ৰলৰ তাৰিখটো দিছে আমাৰ 25 তাৰিখৰ পৰা 30 তাৰিখ তো হেতু সময়ত আমাৰ আইএমপিএছৰ পইচাটো গুচি যাব আমি নিজৰ ইচ্ছামতে যেটো বেংকলৈ মন যায় আমি ট্ৰান্সফাৰ কৰি ল'ব পাৰিম একেবাৰে শেষৰ অপশ্যনটো আছে বেংক উইথ ৰিকুৱেষ্ট একচুৱেলি বেংক ৰিকুৱেষ্টটো আপুনি কৰিবলৈ হ'লে ডাইৰেক্ট বেংক ৰিকুৱেষ্ট কৰিবলৈ হ'লে 500 প্লাছ যিসকলৰ পইচা আছে সৰি 5000 প্লাছ তো তেওঁলোকে ডাইৰেক্ট বেংকলৈ উইথড্ৰ মাৰিব পাৰে তো মোৰ 1640 টকা আছে মই আইএমপিএছ উইথড্ৰ মাৰিম আৰু আইএমপিএছৰ পৰা কেনেকৈ বেংকলৈ যায় মই হেতু আপোনালোকক ভিডিঅ'ত দেখাইম পিছত তো এতিয়া মই আপোনালোকক সিলেক্ট কৰিছোঁ আইএমপিএছ তো আইএমপিএছ সিলেক্ট কৰাৰ পিছত এমাউণ্টটো মই ফিল আপ কৰিব লাগিব 1640 টকা ট্ৰান্সফাৰ অপশ্যনটোত ক্লিক কৰি দিছোঁ তো ইয়াত সুধিছে ডু ইউ ৱান্ট টু প্ৰচিড আপুনি 100% ফাইনেল নে কৰিব বিচাৰিছে নে ইয়েছ মই ওকে কৰি দিলোঁ তো ওকে কৰাৰ পিছত দেখিছে আপোনালোকে লোড হৈছে মোৰ অলৰেডি বেলেন্স মনিত যেটো পইচা আছিল 1640 টকা ইয়াৰ পৰা নাইকিয়া হৈ গৈছে পিছফালে 57 পইচা এটা থাকি গৈছে হেতু মই উইথড্ৰ কৰা নাই তো দেখিলে এনেকৈ ধৰণে আপোনালোকে বেংক ৰিকুৱেষ্ট সাবমিট কৰিব লাগে তো আপোনালোকে হিষ্ট্ৰীটো চাব পাৰে বা আপুনি চেক কৰিব পাৰে যে আপুনি উইথড্ৰ মৰা যেটো পইচা ৱালেটলৈ গৈ পিনি আপুনি চেক কৰিব পাৰে উইথড্ৰল ৰিকুৱেষ্ট আইএমপিএছ এটো ইয়াতে শো হ'ব তো আপোনালোকে ইয়াত দেখাব ঠিক আছে মই এটো এমাউণ্টটো দেখিছে আপোনালোকে তাৰিখটো দেখিছে 2 তাৰিখ 2020 আৰু এমাউণ্ট 1640 টকা তাৰ পাছত আছে আপোনাৰ মোৰ বেংকত যাব 1312 টকা 246 টকা 246 টকাটো এডমিন চাৰ্জ 82 টকাটো সব ৱালেটত জমা হ'ব মোৰ আৰু 1312 টকা মোৰ বেংকত গুচি যাব পইচাটো আৰু একেবাৰে শেষৰ ফালে আপোনালোকে দেখিছে ষ্টেটাছ পেণ্ডিং অৰ্থাৎ এই ৰিকুৱেষ্টটো কোম্পানীয়ে প্ৰত্যেক মাহৰ 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত এপ্ৰুভ কৰি দিয়ে আৰু লগালগ আমাৰ পইচাটো আমি বেংকত ল'ব পাৰোঁ তো এটোই হ'ল প্ৰসেছ তো গতিকে আপোনালোকে ভিডিঅ'টো ভালধৰণে শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু আপোনালোকে নিজৰ ডাউনলাইনক নিজৰ টিমক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক যদি তেওঁলোকৰ উইথড্ৰ লগাবলগীয়া আছে তেতিয়াহ'লে তেওঁলোকে পইচাটো উইথড্ৰ মাৰিব পাৰে ঠিক আছে থেংক ইউ